তেখেতৰ কথাই মই কলো তেখেতে যেনেকৈ মানে কথা কৈ আছে যে মই মিয়াক অত্যাচাৰ কৰি আছো ইয়াত ক'ত মিয়া ইয়াততো গোটেইখিনি দেখি মানুহ তেনেহলে এই মানে এটা ড্ৰামা কৰি আছে মুখ্যমন্ত্ৰীয়ে যে মিয়াৰ কথা কৈ মিয়াৰ আখিলা দি গোটেই মুছলমান সমাজক মানে বিভ্ৰান্তি সৃষ্টি কৰি আছে ধৰ্মীয় উন্মাদনা সৃষ্টি কৰাৰ মূল কাণ্ডধাৰী বা মূল দায়িত্বই মুখ্যমন্ত্ৰী গ্ৰহণ কৰিছে তাৰ কাৰণ এই বিভাজনকামী ৰাজনীতি এই সাম্প্ৰদায়িক ৰাজনীতিৰ যি মানে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই যি ধাৰণা তুলুংগা মন্তব্য কৰি আছে আৰু এওঁলোকে যি মানে উচ্চতনী মন্তব্য দি আছে এওঁলোকে যি মানে মানুহৰ ভোটাৰ তালিকাৰ পৰা ভোট কৰ্তন কৰাৰ যি ২ নম্বৰী ষড়যন্ত্ৰ কৰি আছে ইয়াত ধিক্কাৰ জনাইছো গৰিহণা জনাইছো আৰু এই প্ৰক্ৰিয়াত অকল যে মুছলমানে যে মানে তাৰণা ভোগ কৰিছে তে নহয় মুছলমানে যে অকল অশান্তি ভোগ কৰিছে এয়াও নহয় ইয়াত আমাৰ বাকী জনগোষ্ঠীৰ মানুহ ভাইসকলেও কিন্তু ভোগ কৰিছে ইয়াত বাঙালী ভাইয়ে হওক ইয়াত কোচ ৰাজবংশী ভাইয়ে হওক বা আন কোনো জাতিৰ জনগোষ্ঠীৰ ভাইসকলেও কিন্তু ইয়াত এক মানে অন্যায় বা অত্যাচাৰৰ কিন্তু বলিৰ সন্মুখীন হৈছে আজি এই মানুহবিলাকক যে কি কয় ভুৱা অবজেকশ্যনকাৰী বনাইছে এখেতসকলেও অশান্তি ভোগ কৰি আছে এতিয়া হাজাৰ প্ৰশ্নৰ মানে সন্মুখীন হৈ আছে এখেতসকলে একেলগত বাস কৰো একেখন গাঁৱত থাকো একেলগত দিনে নিশাই আমি একেলগত ঘূৰি ফুৰি থাকো সেই মানুহজন বোলে এজনৰ বোলে অবজেকশ্যনকাৰী হল সি বোলে তাক বোলে চিনি নাপায় সি বোলে অমুকে মৃত্যুবৰণ কৰিছে এইবিলাক কি ২ নম্বৰী কাৰবাৰ তা আচলতে এই ক্ষেত্ৰত আমি স্পষ্ট এটা কথা কব খুজিছো অনতি পলমে এই প্ৰক্ৰিয়া বন্ধ হব লাগে নিৰ্বাচনী আয়োগ আৰু জিলা প্ৰশাসন মহকুমা প্ৰশাসনে ইয়াৰ ওপৰত এক গুৰুত্ব প্ৰদান কৰিব লাগে আৰু যি এই ধৰণৰ যি সমস্যা যি বেমেজালি সৃষ্টি হৈছে এই বেমেজালি অনতি পলমে মানে সমাধানৰ এটা সূত্ৰ ওলাই পেলাই যি মানে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ যি ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ যাতে অনতি পলমে বন্ধ হয় তাৰ কাৰণে আমি আহ্বান জনাইছো আৰু লগতে সমান্তৰালভাৱে আৰু এটা কথা ক'ব বিচাৰিছো যি মানে এই ক্ষেত্ৰত আমি চাবলৈ পাইছো অসমৰ মুখ্যমন্ত্ৰী বা বিজেপি চৰকাৰখনে উঠি পৰি লাগিছে মানে ইয়াত বিভাজনকামী ৰাজনীতি হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ উঠি পৰি লাগিছে আৰু এই ক্ষেত্ৰত এছাৰ প্ৰক্ৰিয়াত যি বিসংগতি এই বিসংগতিৰ ফলত হয়তো চাৰিওপিনে যি মানে এক হাহাকাৰময় পৰিৱেশ সৃষ্টি হৈছে ঠিক অনুৰূপ ধৰণৰ আমাৰ ২ নং টকীয়ামাৰী গাঁৱত 171 মানুহৰ নামত ভুৱা অবজেকশ্যন ইতিমধ্যে আহিছে বুলি আমি জানিব পাইছো আৰু আমি জানা মতে যি অবজেকশ্যনকাৰী বুলি মানে যি আমি দেখিবলৈ পাইছো এই দাদা আৰু এই দাদা আমাৰ গাঁৱৰ মানুহে ইহঁতৰ দ্বাৰাই অবজেকশ্যন হৈছে বুলি যে এই 171 মানুহে কিছুমানে মৃত্যুবৰণ কৰিছে কিছুমানে ইয়াত নাথাকে বুলি দি পেলাই এক অবজেকশ্যন মানে কৰা আমি জানিবলৈ পাইছো তো একচুৱেলি এই ক্ষেত্ৰত এখেতসকলে ষ্টেটমেণ্ট অলৰেডি দি দিলে আপোনালোকক যে এইখন গাঁৱত কোনো ধৰণৰ মানে কোনো অসুবিধা নাই গোটেইখিনি মানুহ জীয়াই আছে গোটেইখিনি মানুহ ইয়াতে বসবাস কৰি আছে একেলগত আমি বসবাস কৰো ইয়াত কোনো ধৰণৰ কোনো প্ৰব্লেম নাই আৰু তাৰ পিছত কথা হল একচুৱেলি এইবোৰ বিষয়বস্তু এই জালি চহী কৰি ২ নম্বৰী আশ্ৰয় লৈ একচুৱেলি বিজেপি চৰকাৰে আৰু বিজেপিৰ কিছুমান নেতা পালি নেতাই এইটো এটা মানে ২ নম্বৰী ৰাস্তা অৱলম্বন কৰিছে তাৰ কাৰণ যদি আমি জানিব পাৰিলো বিজেপিৰ মণ্ডল কাৰ্যালয়ত এই মণ্ডল সভাপতিসকলে বিভিন্ন ধৰণৰ মানুহৰ পৰা বিভিন্ন কথা কৈ কিছুমানৰ সিগনেচাৰ লৈছে আৰু কিছুমানৰ হয়তো ভুৱা সিগনেচাৰ কৰিছে কৰি পেলাই এনে ধৰণৰ মানুহক হাৰাশাস্তি কৰি আছে এই হাৰাশাস্তি বন্ধ হ'ব লাগে আৰু এই মূলতে ইয়াৰ আঁৰৰ যেটো ৰহস্য এইটো আপোনালোকে নিশ্চয় অৱগত বা জানে যোৱাকালি বা পৰহি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ